হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টো হৈছে এই ঘৰটো দুটা ৰুমৰ হয়, আছাম টাইপ হাউচ হয়। এই ঘৰটোত পিনৰ পৰা লিণ্টাৰলৈকে ইটা কিমান লাগিছে, ৰড কিমান গৈছে, চিমেণ্ট কেইবেগ গৈছে, সকলোখিনি কৈ যাম। ভিডিঅ'টো শেষলৈ চাই যাব। যিহেতু ঘৰটো এতিয়া বনোৱা হৈছে, ক্লিয়াৰ হোৱা নাই, আপোনালোকক লিণ্টাৰলৈ কিমান ইটা খৰচ হ'ল, ঘৰত কিমান হেন্দি গ'ল, এইখিনি সকলোখিনি কৈ যাম। ভিডিঅ'টো চাই যাব। এনেকৈ আপোনালোকে চাই লওক। ৰুমকেইটা দুটা ৰুম হয়। ঘৰটোৰ দীঘলটো দিয়া গৈছে 31 ফুট আৰু বহলটো আছে 16 ফুট। আৰু ৰুম দুটা আছে 26 ফুট হয়। ছাইডত দিয়া গৈছে বাথৰুমৰ কাৰণে 5 ফুট, টোটেল 31 ফুট হয় দীঘলটো। এইটো হৈছে বেডৰুম। বেডৰুমটো দিয়া গৈছে 16x13। এইটো বেক চাইড হয়। আৰু ইয়াত পিনটো হাইট দিয়া গৈছে 3 ফুট, তলত বিম দিয়া গৈছে। চাই লওক, এনেকৈ বেক চাইডত 3 পাল্লাকৈ, দুটা ৰুমতে 3 পাল্লাকৈ দুখন খিৰিকী দিয়া গৈছে। ইয়াত যিহেতু 3 ইঞ্চি গাঁথনি দিয়া গৈছে, ইয়াৰ পিনটোৰ ওপৰৰ পৰা লিণ্টাৰলৈ এতিয়ালৈকে 16 লাইন খাইছে 3 ইঞ্চি গাঁথনি। খিৰিকীৰ তলত 4 লাইন খাইছে হাফুৱাত। আৰু ইয়াত পোষ্টৰ ঢালাৰ চাইজ দিয়া গৈছে 6x6। এইটো চাই লওক, ইয়াত লিণ্টাৰ ঢালাই কৰা হৈছে। এইটো চাইডত এখন দৰ্জা ৰাখিছে, এইটো হৈছে ফ্ৰণ্ট চাইড। ইয়াত এখন বাৰাণ্ডা দিয়া গৈছে, বাৰাণ্ডাখনৰ চাইজ দিয়া গৈছে 13x5 হয়। এনেকৈ লিণ্টাৰৰ কাম চলি আছে, ক্লিয়াৰ হোৱা নাই বাৰু। ঘৰটো ক্লিয়াৰ হ'লে সকলোখিনি জনাই যাম বাৰু। এইটো চাই লওক। আপোনালোকে এনেকৈ দুটা ৰুম বনাব বিচাৰিলে বনাব পাৰে। বহলটো হৈছে 16, দীঘলটো হৈছে 31, তাত বাথৰুমো হ'ব ভিতৰতে। ফ্ৰণ্টত এইটো ৰুমত দুপাল্লা খিৰিকী, দুখন দৰ্জা আছে বাৰাণ্ডাত। এখন বেডৰুমত যোৱা, এখন ড্ৰয়িং ৰুমত যোৱা। এইটো বেডৰুমটোৰ ফ্ৰণ্টত আছে এখন 3 পাল্লা খিৰিকী। এতিয়ালৈ ঘৰটোত ৰড গৈছে 2 কুইণ্টেল ৰড গৈছে, 10 আৰু 8 মিলাই লিণ্টাৰলৈ। তলত যিহেতু পিনৰ তলত বিম দিয়া গৈছে, ওপৰত লিণ্টাৰৰ কাৰণে এনেকৈ 8 ৰডেৰে লিণ্টাৰ ঢালা হৈছে। আৰু এই ঘৰটোত এতিয়া লিণ্টাৰ যিহেতু ঢালা কৰা হৈছে, ইয়াত খিৰিকীৰ ওপৰত চাজা দিয়া গৈছে। চাজাৰ ওপৰত ৰড এনেকৈ ৰাখি দিয়া হৈছে। আপোনালোকক যেতিয়া ওপৰত গাঁথনি কৰা হ'ব, ৰডটো বেণ্ড কৰি দিয়া হ'ব টাইট মাৰাৰ পিছত। এইবিলাক এনেকৈ ৰাখি থ'ব পাৰে গাঁথনি কৰাৰ আগত। এইটো হৈছে বাথৰুম হ'ব এইটো চাইডত, আৰু এইটো হৈছে বেডৰুম। বেডৰুমটোৰ চাইজ দিয়া গৈছে 16x13, আৰু এইটো ড্ৰয়িং ৰুমটোৰ চাইজ হৈছে 12x13 হ'ব। ঘৰটোত এতিয়ালৈ চিমেণ্ট গৈছে 30 বেগ, আৰু ইটা গৈছে এতিয়ালৈ 2100 ইটা।